নমস্কাৰ আৰু সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনোৱাৰ লগতে আজি যেহেতু গৰু বিহু তো সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ইয়াতে গৰু বিহুৰ দিনাখনি বিহু আদৰণি পাতে তো তালৈ যাবলৈ ওলাইছোঁ আৰু আজি আমাৰ ইয়াত আহিব কে ছাৰ মোহন আৰু বিউটি বাইলুং তো একদম বতৰটো বেয়া বৰষুণ দি আছে তথাপিও যাব ওলাইছোঁ আৰু কি হয় আজিৰ ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু লগতে যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে যাওঁ আৰু বলক ফলে এতিয়া আমি গৈ আছোঁ ছাতি লৈ লৈ এফালে বাইদেউ আহিছে হাই এফালে চাই ল'ব পাৰে আমাৰ ৰশ্মি কুহি আৰু এফালে সুজতা কোন আহি আছে কৈ দিয়ক আমি সকলো হেৰি কি বুলি কয় এইটো মোহন কেকে আৰু বিউটি চাউচ ইমান বৰষুণ হ'লেও আমি মানে একদম গৈ আছোঁ মানে আমি ইমানেই বিহু বলীয়া অঁ তো একদম আপোনালোকেও চাই থাকক আৰু আপোনালোকেও চাই থাকক পূৰা একদম বৰষুণ হ'লেও মানুহ হৈছে আৰু গৈ আছে পূৰা একদম বিহু বুলি ক'লেনো কোনে নৰখাকৈ থাকিব পাৰে অঁ তো বিহু মে মৰমৰ অভিনেত্ৰী কিবা এটা কৈ দিয়ক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল লাগিছে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপুষ্ট ভালে থাকক আৰু আমাৰ অনুষ্ঠান বিৰাট ভাল লাগিছে এনে অঞ্চল আৰু আমাক এনেকৈ মৰম কৰি এইটো অঞ্চলত আমাৰ অসমৰ বিভিন্ন Say
ये मेहुटू कौन है আৰু ইয়াক ফটো মাৰিব কম বুলি ভাবিছোঁ ফটো মাৰি দিবি নাই এতিয়া কেমেৰা ৰেডি হৈ গ'লে ইয়াৰ চাওক কেমেৰাটো ইয়াৰ ৰেডি হৈ গ'লে ইয়াৰ চাওক এতিয়া ফটো ধামাকা হ'ব আৰু চাই থাকক দেই গাইছ একদম ফটো মাৰিম এতিয়া সৃষ্টিকে পষ্ট দি আছে ফটো মাৰিবলৈ এইফালে ভাল উঠিব এইফালে মাৰিব এইফালে এইটো উঠিব ন ধুনীয়া লাগিব বেকগ্ৰাউণ্ডটো ৰাইজৰ হৈ সকলোৰে কাৰণে হাত চাপৰি তেখেতসকলক আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ এয়া আমাৰ বিহু বাগৰিত পদাৰ্পণ কৰিছে বেহাৰবাৰী আউটপোষ্টৰ কে ছাৰ ও জিন জিনা জিন আমাৰ মোহন আৰু বাদলু এয়া বতৰটোৱে বেয়া হ'ল তামাম বৰষুণ দিছে আন্ধাৰ হৈ গৈছে এয়া আপোনালোকে অতি হেঁপাহেৰে বাট চাই থকা আজি হেঁপাহেৰে বাট চাই থকা অনুষ্ঠানৰ সামৰণি অনুষ্ঠান আমি আগবাঢ়িছোঁ সেই চিমেণ্ট চাপৰি ৰাইজৰ হৈ সকলোৱে এটা জোৰে চিঞৰ মাৰিবলৈ অনুৰোধ জনাইছোঁ সকলো ভালে আছেনে প্ৰথম কথাটো হৈছে আমাৰ তিনিওজনকে দেখিবনে নেদেখে মোহনকে দেখিবলৈ নেদেখে নাজানো কিন্তু মোক গোলাইটো এটি চবে দেখি পাব হয়নে আমি ভাবিছিলোঁ আপোনালোকৰ ওচৰলৈ যাওঁ বুলি হা গ'লে মাইকে কাম নিদিয়ে এইফালে যাম দেই এইফালে মাতিছে মোক আৰু মাতা নাই আৰু কোনো অকল এইফালে যাম ৰাইজৰ চিঞৰি আহে বা ক'ব কোনফালে যাম মানে মাইক এনেকৈ ঘূৰি দিম মাইক এইফালে দি তই ঘূৰি দিম মাইক্ৰফোনটো যদি আঁতৰলৈ লৈ যাওঁ চাউণ্ডটো নাপাব কিন্তু চবৰ ওচৰত এবাৰ আমি আপোনালোকক ৰঙালী বিহুৰ ওলগ আৰু আপোনালোকে দিয়া আশীৰ্বাদৰ কাৰণেইটো আমি কে মোহন বাইলুং সেইকাৰণে এবাৰ চবৰ কাষে কাষে আমি যাম আপোনালোকৰ আশীৰ্বাদ বিচাৰিম হেল্ল' মণিয়ে বেয়া পাব ইমান ওচৰলৈ যাব নোৱাৰে মণিয়ে বেয়া পাব ভাগিব লাগিছেনে খালি আজি মোহন লগা নাই চাগে টিকনি নাই টিকনি বান্ধিও আহিছিলোঁ এই বাটত মানে গ্লাছখন খুলি পেলাই মূৰটো উলিয়াই লৈ টিকনি চিকনি গুচি গ'ল উপায় নাই আৰু সকলো ভালে আছে ন এতিয়া আন্ধাৰ হৈ আহিল গতিকে আমাকতো নেদেখে আন্ধাৰত সেইকাৰণে ওচৰৰ পৰা গৈ এবাৰ মুখখন দেখাই আহিলোঁ খালি মানুহৰ মাজত গৈ বিৰাট ভাল লাগিল সকলোৰে আন্তৰিকতা সকলোৱে মৰম পালোঁ চেনেহ পালোঁ তাৰ মাজতে এজন দাদাই আকৌ হাতত কিবা লাগিছিল হ'বলা সেইটো মুচিবলৈহে মোক মাতিছে হাতখন আগবঢ়াই দিওঁতে এনেকৈ নমস্কাৰ দি এনেকৈ মুচি দিছে হাতত কিবা পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে এনে মোৰ গোলাইটো কম হয়নে পুলিচৰ ইউনিফৰ্মতকৈ নহয় কোনে কৈছে চাওঁ সেইটো হা নহয় খুন্দিয়ামগৈ গৈ নহয় বুলি ক'লে বাইলুঙা কেনেকুৱা লাগিছে মৰম লাগিছে মই কৈছোঁ LPG চিলিণ্ডাৰটোৰ নিচিনা লাগিছে গোটেই ৰঙা পিন্ধি দেখিছে নাই হয়নে আজি এতিয়া গৰু বিহুৰ দিনাও আমিতো একো কৰিব নোৱাৰিলোঁ আমি ঘৰৰ পৰা ওলাই আহিলোঁ বাইলুং মই তাকে আলোচনা কৰিছোঁ মোহনে যে বেয়াও লাগিছে গৰু বিহুৰ দিনা উপায়ো নাই হেল্ল' দুটা বছৰ যিহেতু একো অনুষ্ঠান নহ'ল উপায় নাপায় হেল্ল' আমি বাইলুঙে মই ডিচিশ্যন ল'লোঁ আৰু গৰু বিহু বুলি ইয়াতো গৰু নেপাম আমি মোহনকে নোৱাইছোঁ আৰু নোৱাইছে এই কাষৰ ফিল্ডখনত 1.5 ঘণ্টামান এৰালি থৈ দিছে জানেনে আকৌ এতিয়া খেৰ চাই ঘূৰাই থৈছে এতিয়া জাক দিবগৈ মাখিয়া দি কোবাব ইফালে আছে পাহৰিলে আমি বহি আছিলোঁ ইফালে আচলতে গোটেই ডাঙৰ ফিল্ড হ'ল যে ঘূৰি থাকোঁতে বেয়া নাপাব আৰু দেই কোনো হয় ঐ চকলা টেঙাটি ঐ অকলে নেখাবি ঐ আমাকো দুচকল দিবি
দুচকল কি কৈছা আকৌ ক হেল্ল' দুচকল কিয় খুজিছে আপুনি এচকলহে না মোহন আছে মই আছো সেইকাৰণে দুচকল আৰু মই ঐ চকলা টেঙাটি অকলে নেখাবি ঐ আমাকো তিনি চকল দিবি ঐ নৈৰে ঘাটলৈ অকলৈ নাযাবি ঐ আমাকো লগতে নিবি পাৰিছো নে গাব তাল ফাল লগাই থাকিব লাগিব দেই ইয়াত ইমান ধুনীয়া অনুষ্ঠান হয় এবাৰ আহি নিজে গম পালোঁ এনেই অহু কাৰণে পহু কাৰণে আমি শুনো আৰ্টিষ্টবিলাকৰ মাজত আলোচনা হ'লে চিমেণ্ট চাপৰিৰ কথা কিন্তু এবাৰ নিজে আহি দেখিলোঁ জাতি জনগোষ্ঠী ইমান সুন্দৰ সুন্দৰ অনুষ্ঠান ৰাখিছে এই পৰম্পৰা সদায় ৰাখক নতুনখিনিয়ে শিকিবলৈও এটা জেগা পায় আৰু আপোনালোকৰ মাজতো একতা বাঢ়ে জয় আই অসম এই গাঁৱৰ ডেকা বুঢ়া এই দায়ে নধৰিবি এই গাই যাওঁ বতৰ যামে গৈ চাচিলৈ নাহুমাই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকু ধন থাকিবা কহলে থাকিবা কহলে তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰৰ নিদিবা জুয়ে চেনাই ধন বুকু ধন শৰীৰৰ নিদিবা শৰীৰৰ নিদিবা জুই ঐ তোমাৰনো মৰমতে অহা যোৱা কৰোঁতে তোমাৰ লোকৰ পদূলি গোবৰ দিব নোৱাৰিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰি যোৱা দুপৰি আমাৰ বাইদেউকে লগালে খাবা বোলো ভালুকে লগালে খাবা আইজো এই চিঞৰি নেলো ফালি দিব এই তাকে এই চিমেণ্ট চাপৰি ছোৱালী আৰু কমলা ভনীয়ে ক'লে মনত পৰি যায় এই চিমেণ্ট চাপৰি ছোৱালী এই চিমেণ্ট চাপৰিৰ বোৱাৰী মই গাওঁ এই চিমেণ্ট চাপ কাটি দেখিলে মোৰ ভাগ্যত দেখাই নাই দেখাটো কওঁতে মাত নাইকিয়া হৈ যায় হালধি বাৰীতে হালবা আছিলো ভালুকে লগালে খেদা এই চিমেণ্ট চাপৰি ছোৱালী এই জোকাম বুলি ভাবোতে কি হ'ল কি হ'ব এই চিমেণ্ট চাপৰি ছোৱালী এই জোকাম বুলি ভাবোতে ও কমিটি এল টকালে খেদা গল বুঢ়ী হ'লে খেদা গল বুঢ়ী হ'লে সমনীয়াই জোকাব ভেকুলী পৰিলে নাদতে সমনীয়া ভেকুলী পৰিলে নাদত বোলো ভেকুলী পৰিলে নাদত এই আমাৰে কেকে চালে দুজনীকে পালে কেকে চা দুজনী নহয় গম পাই নাই ঘৰতে এজনী চিৰিয়েলত এজনী সেইকাৰণে কৈছো এই আমাৰে কেকে চালে এই দুজনীকে পালে ও মোলে নবৰে বাইগুণিতে শুকাবলৈ আছেনে শুকোৱাৰ পিছত দিলি এদিন নোহোৱানে কেনেকুৱা চেহেৰা আছে এই মই ধন শুকালো তোমাৰে বেজাৰত তুমি
চাকৰিও গাহৰি বাৰী সোমাই কচু নৌখাই আছিলা হেল্ল' আমি বিহু মাৰিছো এই দুবৰি নগজেতো এই আপোনালোকে জুবিন দাৰ যি পপুলাৰ গানটো শুনিছিল নহয় মই গাই দিলে আপোনালোকৰ মনত পৰি যাব আমাৰ আজি মানে কি জানেনে আমিতো চিৰিয়েলৰ জমনি কথা কয় কিন্তু আজি গৰু বিহু নাছিল জানো গৰু বিহু আচলতে মোৰ বিহু এইটো মানে বেহাৰৰ এটা গৰু নাই যে মই আছোঁ গতিকে আজি মোৰ বিহু গতিকে মোৰ বিহু এতিয়া অকণ এনজয় কৰোঁ এনেতো আমি ইমান সময় হুঁচৰি গাওঁ গতিকে আজিতো ঘৰত নাই আপোনালোকৰ মাজত আছে আপোনালোকৰ মাজতে অকণ হুঁচৰি গাওঁ নে কি আপোনালোকৰ ঠিকে আছে আমিও ঠিকে থাকো দিয়ক কিন্তু যিসকল জোঁৱায়ে ওচৰৰ পৰা বিয়া পাতিছে মিতিৰ কুটুমবোৰে আগতে কৈ থাকে ইমান ওচৰৰ পৰাই ছোৱালী আনিলে অকণমান ফুৰিম বুলি ওলাইও যাব নোৱাৰোঁ চবেইতো ভাবে ন অকণমান দূৰৰ পৰা আনিলে ফুৰিবলৈ যাব পাৰোঁ কিন্তু মই কৈছোঁ যিখিনি জোঁৱায়ে ওচৰৰ পৰা ছোৱালী আনিছে সেইখিনি জোঁৱাইৰ সমান দূৰদৰ্শী জোঁৱাই নাই কিন্তু ইয়াতে আছেতো চাগে ওচৰৰ পৰা বিয়া পতা মানুহ ন এইকাৰণে দূৰদৰ্শী তেওঁলোকে জানে ক'ব নোৱাৰি পেট্ৰলৰ দাম গৈ পেলাই 107 টকা হ'বগৈ পাৰে খৰচ বঢ়াব নোৱাৰি থেংক ইউ বৰ ভাল পাইছোঁ আগতে আমিও বিহুৰ দিনা ওলাই আহিলোঁ মনত এটা বেজাৰ থাকে যে কৰ্ম যদিও আমাৰ পেচা তথাপিও যে বেজাৰ থাকে আপোনালোক যে ৰৈ দিলে সেইকাৰণে এটা বেলেগ উৎসাহ পাই গ'লো আমি সঁচাকৈ বহুত বহুত ধন্যবাদ বোলে হৰে অনুষ্ঠানত এনেকুৱা হয় শিল্পীসকলৰ অনুষ্ঠান চলি থাকোঁতে বহুত শিল্পীয়ে কৰি থাকে আমি চবেই শুনো যে হাত চাপৰি বজা কিন্তু আমি ক'ব লগা হোৱা নাই আপোনালোকৰ মৰম আছে আমাক সেইখিনি উৎসাহ দিছে আৰু আজি হাত চাপৰি নবজালে আমি নধৰোঁ কাৰণ এখন হাতে ছাতি ধৰি থাকিব কাৰ হাতত মাৰিব বহুত বহুত ধন্যবাদ বহুত বহুত এটা কথা এই মৰমটো এই শিল্পীসকলৰ আৰ্টিষ্ট বা যিয়ে নহওক এই মৰমটো সদায় ৰাখিব লাগে নাচাগৰাকীৰ ওপৰতো নাটক কৰাজনো ঢোল বজাজনো চবৰে ওপৰত এই মৰম চেনেহ ৰাখিব লাগে এইকাৰণে মই এটা কথাই কৈ দিওঁ যে মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে আজি শুনকচোন আজি কিন্তু মণিপুৰক লাগিছে ন মণিপুৰক লাগিছিল কিন্তু অৰ্থনীলৈকে ভাবিছোঁ লাগিছিল বুলি এতিয়া ভাবিছোঁ নানিলোঁ ভালেই হ'ল নহ'লে বৰষুণ দিয়াৰ পিছত কোনোবা গাৰ্জেনে নিজৰ ছোৱালী বুলি কোচত দাঙি লৈ গুচি গ'লে তাৰপিছত কেকেচাই ক'ত বিচাৰি ফুৰিলে হয়নে আপোনালোকে সদায় এনেকৈ হাঁহি ফূৰ্তি কৰি থাকক মানুহৰ জীৱনটো যেন মানুহৰ জীৱনটো মই আগতে এপিছডতো কৈছোঁ আপোনাৰ মনত আছেনে মানুহৰ জীৱনটো যেন কচুপাতৰ ঠাইও সেইকাৰণে প্ৰথম পানীটো সদায় পেলাই দিব লাগে তাৰপিছত ধুনীয়াকৈ তাত মোৱা মাছ কেইটামান দিয়ক আদা নহৰু দি থেতিলে খাব অ' মই চামেই মনত পৰিছেনে অ' মই চামেই অ' মই চামেই অ' মই চামেই 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 অ' মই চামেই অ' মই চামেই এইটো মানে বাহিৰৰ গোষ্ঠীৰ লগত কাজিয়া কৰিবলৈ মানে চাবলৈ নিদিয়ে যে সেইকাৰণে আপোনালোকে চাইছে ন সেইটো ধন্যবাদ ন আজি গৰু বিহু বুলি গৰু এৰাল দিবলৈ নাপালোঁ কিয় সেই মাইকটোকে এৰাল দি ফুৰিব লগা এটা কথা আপোনালোকে সকলোৱে বিদুৰ ভাই চালেনে সঁচাকৈ চাইছেনে এতিয়া কওকচোন বাইলুং দষ্টিক বিদুৰ
বেহাৰবাৰী মানে বাইলুংজনীক ভাল লাগে নে শুনো মাকজনীক শুনো মাকজনীক মই যাওঁগে মই বাইলুং নে বাইলুং যদি হাত ডাঙক আৰু যদি শুনো মাক তেনেহ'লে ভৰিটো দাঙি দিয়ক লাগে মইনা ৱাটাৰফল কাটা চামুচেৰে যিমানেই হওক মজা এটা কথা ইমান ধুনীয়াকৈ সাজি কাচি আহিছোঁ নহ'লেতো মই পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধি আহিব পাৰিলোহেঁতেন এটা কাৰণে সাজি কাচি আহিছোঁ যে মোৰ বয়ফ্ৰেণ্ড এডোখৰ নাই অ'